Hello friends, welcome to Gitanjali Kitchen and Vlogs. আজি মই ক্ৰিস্পি পটেটো পকোৰা ৰেচিপি এটা আনিছো। এইটো ৰেচিপি সৰুলা চলিবিলাকে খাই খুবেই ভাল পায়। আহকচোন পলম নকৰি ভিডিওটোৰ মাজলৈ যাওঁ। পটেটো পকোৰা বনাবৰ বাবে মই এটা আলু লৈছো আৰু আলুটো বাকলি গুচাই লৈছো আৰু এতিয়া মই পাতলকৈ কাটি লম। বেছি পাতল কৰিব নালাগে, ইমানখিনি কৰিলেই হয়। এয়া মই গোটেই আলুটো কাটি ললো। এতিয়া আলুখিনি মই কলা নপৰিবৰ বাবে অলপ নিমখ পানীত তিয়াই ৰাখিম। এতিয়া আমি বেচনৰ ঘোলটো বনাই লম। বেচনৰ ঘোলটোৰ বাবে আধা কাপ বেচন লৈছো। দুচামুচ পিঠাগুড়ি দিছো। আধা চামুচ নিমখ দিছো। আধা চামুচ কলা জিৰা দিছো। এচামুচ চাট মছলা দিছো আৰু এচামুচ জালুকৰ গুড়ি দিছো। আধা চামুচ হালধি গুড়ি দিছো আৰু গোটেইখিনি এতিয়া ভালদৰে মিহলাই লম। গোটা গোটা থাকিবলৈ নিদিব, গোটেইখিনি খুব ভালদৰে মিহিকৈ মিহলাই ল'ব। এতিয়া প্ৰয়োজন মতে পানী দি এটা পাতল ঘোল বনাই ল'ম। বৰ বেছি পাতল হ'ব নালাগে। একেবাৰতে পানী বেছিকৈ দি নিদিব, বেছি পাতল হৈ যাব। অলপ অলপকৈ পানী দি ঘোলটো বনাই ল'ব লাগে। এয়া মোৰ বেচনৰ ঘোলটো বনাই হৈ গ'ল। ইমানখিনি জোখত ৰাখিলেই হৈ যায়। এতিয়া মই অকণমান বেকিং সোডা মিহলাই লৈছোঁ। এইটো আচলতে আলুখিনি ফ্ৰাই কৰা আগমুহূৰ্ততহে মিহলাব লাগে আৰু গোটেইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ। বেকিং দিয়াৰ পাছত বহুত বেছি লৰাবও নালাগে। এতিয়া নিমখ পানীত তিয়াই ৰখা আলুখিনি মই বেচনৰ লগত মিহলাই ল'ম। গোটেইখিনি ভালদৰে এনেদৰে লৰাই লৈছোঁ। এতিয়া আলু পকোৰা বনাবৰ বাবে ৰেডি হৈ গ'ল। কেৰাহী এখনত তেল গৰম হ'বৰ বাবে দিছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেল গৰম হৈ গৈছে আৰু মই অকণমান এনেদৰে চেক কৰি চাইছোঁ। এয়া খুব ভালদৰে গৰম হৈ গৈছে। জুইটো মিডিয়ামত ৰাখিব। এতিয়া এটা এটাকৈ আমি আলুৰ স্লাইচখিনি তেলত দি দিছোঁ। কেৰাহীখন সৰু, সেইবাবে মই কমকৈ দিছোঁ। বেছিকৈ দিলে লৰাবলৈ অসুবিধা হয়। কম জুইত লাহে লাহে এইখিনি ভাজি ল'ব লাগিব। বৰ বেছি একেবাৰে ৰঙা হোৱাও কৰিব নালাগে। এয়া ফ্ৰাই কৰি মোৰ হৈ গ'ল। মই প্লেট এখনত ৰাখি দিছোঁ। বাকীখিনিও মই একেধৰণেই ফ্ৰাই কৰি ৰাখিম। এয়া ক্ৰিস্পি পটেটো পকোৰা ৰেডি হৈ গ'ল। খাবলৈ খুবেই ভাল হয়। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এতিয়ালৈকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰিব। নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ আহোঁ। বাই বাই।